দিহিঙীয়া বংশাৱলী লেটছ গেট ষ্টাৰ্টেড নমস্কাৰ Wow. Yes, guys. Namaskar. এতিয়া মই খাবলৈ বহিলো আৰু এইফালে ইতনি খুশি Hello guys, once again welcome back to my YouTube channel. আজি মই গৈ আছোঁ ধেমাজিৰ টেলিজান তাত দিহিঙীয়া বংশাৱলী পাতিছে আৰু মোৰ লগত যাব ৰাজীৱ যিহেতু টেলিজান নিচেই ওচৰতে গতিকে আমি লগত এই চাইকেল লৈ আহিছোঁ ৰাজীৱে তাৰ নিজৰ চাইকেল Wow, क्या लड़का है, very handsome boy. গতিকে ব'লক গৈ থাকোঁ চাওঁগৈ তাত কিদৰে আয়োজন কৰিছে দিহিঙীয়া বংশাৱলী লেটছ গেট ষ্টাৰ্টেড বহুত আচ্ছা লাগেগা চ' গাইজ মই এতিয়া সেই ধেমাজি তিনিআলি পালোহি আৰু এইডোখৰতে থাকে মোৰ এজন ভাল ফ্ৰেণ্ড অৰুণ আৰু তেখেতৰ তাক মাজে মাজে লগ পাই থাকোঁ গতিকে ভাল লাগে আৰু এই অৰুণ নমস্কাৰ Wow, क्या लड़का है, very handsome boy. চ' গাইজ এয়া হৈছে অৰুণ আৰু মই নমস্কাৰ মই আপোনালোকক নমস্কাৰ দিব পাৰোঁ কিন্তু নিদিওঁ अरे कहना क्या चाहते हो আৰু কি ক'ম এতিয়া যিটো ক'ম বুলি ভাবিছিলোঁ ক'লোঁ এতিয়া মানে কেমেৰাৰ আগত ক'বলৈ একো নাই গতিকে যাওঁ আমি চাইকেলখন কৰিবা বাই বাই দি দিয়া যাওঁ চাইকেলখন কৰি যোৱা আমি আহি আছোঁ এতিয়া আৰু বেছি দূৰ নাই পামগৈ তাৰপিছতে চাম আৰু কি হৈছে মানে ৰাজীৱ Yes, guys. Go. Guys, মই এয়া আহি পালোহি আৰু ইয়াত মানুহৰ ভিৰ লাগিছে অলপ এতিয়া ভিতৰত গৈ চাওঁ চাইকেলখন থ'বলৈ জেগা বিচাৰি লওঁ চ' গাইজ আমি আহি পালোহি এতিয়া আৰু এইফালে মুকলি মিটিং হৈ আছে আৰু চাৰিওফালে চব মানুহ কিমান আহিছে সকলো ট্ৰেডিশ্যনেল ড্ৰেছত কিমান ধুনীয়াকৈ আহিছে কিন্তু আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ নাই এতিয়া অলপ তাত গৈ চাওঁ কি হৈ আছে গাইজ এতিয়া মানুহবোৰ চাবলৈ ইয়াত যিহেতু বেকগ্ৰাউণ্ডত অলপ চাউণ্ড আহিল গতিকে আমাৰ চাউণ্ডটো ক্লিয়াৰ নাযাব পাৰে গতিকে চৰি কৰিব গাইজ আমি এতিয়া প্ৰথমতে চাবলৈ যাম গাহৰি মাংস কিদৰে বনাই আছে গাহৰি চামগৈ আৰু আপং সাঁজ এইবোৰ দোকানত চাওঁগৈ ठीक है আমি এই টেষ্টি ফুডবোৰ খাম তাৰ আগতে অলপ দোকানবোৰ চাই লওঁ এইবিলাক চব হাতেৰে বনোৱা নহয় জানো এতিয়া আপুনি এইটো কি বনাই আছে হয় So guys, আমি এতিয়া আহিলো অলপ বিল্ডিঙৰ ওপৰলৈ আৰু ইয়াত খাদ্যৰ যোগান ধৰিছে গতিকে লোকসকল কেনেকৈ খাব কওকচোন আচ্ছা ব'লা ৰেডি নে খাবলৈ দিছে এতিয়া মই খাবলৈ বহিলোঁ আৰু এইফালে আৰু আমাক এতিয়া খাবলৈ ভাত দিলে এইফালে মাংস আৰু এইফালে ভাজি দালি অ'কে
গতিকে আমি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। চ' গাইজ আমি এতিয়া ভাতটো খালোঁ আৰু এতিয়া আকৌ চাওঁগৈ চাৰিওফালৰ পৰিৱেশটো। আমাৰ সন্মানীয় উন্মোচক অসম চৰকাৰ সকলোকে মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ আৰু সদৌ দিহিঙীয়া বংশাৱলী অসম ধেমাজি অভিৱৰ্তনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধেমাজি বিধানসভা সমষ্টিৰ এক পূৰ্ণ পৰ্যায়ৰ পৰ্যালোচনা সভা এতিয়া মই ইয়াতে লগ পালোঁ পবিত্ৰ দাক। সকলোকে আমাৰ সকলো বংশধৰ এইফালে তেখেতে আমাৰ প্ৰেক্ষাগৃহৰ খালী হৈ কলেজত কথা পাতি আছে। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক তথা আমাৰ শিৱানী মাধৱী আৰু দিশাসকল ব্যক্তি আমি আগবঢ়াই আনিছিলোঁ। কেতিয়া আহিলে? আমি সফলতা বিচাৰিছোঁ। আমি সাংস্কৃতিক অসমৰ বিভিন্ন প্ৰান্তত হিন্দুবাদী হওক তুমি ছোৱালীখিনিৰ লগত যে হেল্ল' গাইজ, তো আমি এতিয়া পালোহি বাণিজ্য মেলা। এয়া ধেমাজি পৰ্ট ফিল্ডত হৈ আছে আৰু ব'লক চাওঁগৈ ভিতৰ ভাগটো তাত কিদৰে বাণিজ্য মেলা। অঁ য়েছ ব'লক। চ' গাইজ এইফালে আছে চিলড্ৰেনছৰ কাৰণে কিছুমান খেলা ধূলা কৰা ঠাই আৰু এইফালে এইখন গেট দেখিছে। এয়া 4 মাৰ্চৰ পৰা হৈ আছে 22 মাৰ্চলৈকে আৰু আজি 22 মাৰ্চ, আজি হৈছে লাষ্ট দিন। গতিকে একবাৰ চাই লওঁ কম ৰোগ চলোঁ গাইজ। এতিয়া আমি ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু এইফালে লাষ্ট দিন আছিলে ন, এয়া খতম হৈ গ'ল। গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু কি কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, ছাবস্ক্ৰাইবো কৰি দিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰিলেও লাইক নকৰিলেও চাওক ভিডিঅ' নকৰিব। য়েছ।